तन्मादश्च जतं अन्नयादितरत्सत्येषु विग्रसरा तेन ब्रह्मादिदाज आदिकवये मुह्यन्ति जत्सूर्यः तेजोवारिमृदं यथा विनिमयो त्रिसर्गो मृषा धाम्नासेन सदा निरस्तकुहकं सत्यं परं धीमहि धर्मप्रोजजितकैतवहत्र निर्मत्स्वरानं शतं वेदववास्तवमन्त्रो शिवदं तापत्रयोन्मिलिनं श्रीमद्भागवते महामुनिकृते किंवा परोईश्वर सद्दोरिद्रोऽयवरुद्धते कृतिभिः शुश्रूषुभिः निगमकल्पतरोर्गलितफलं शुकमुखद्रवसंयुतं पिबत भागवतं रसमालयं मुहुरहो ऋषिका भूरि भावुकः कृष्ण हरि हरि कुंती श्री कृष्ण स्तव हे कृष्ण कृष्ण बाप परा प्रणिपात परम ईश्वर तुमी জানিলো সাক্ষাৎ দৈবকী নন্দন নন্দ কুমার গোবিন্দ নমো নমো মুকুন্দ শরণ অরবিন্দ নমো নাভি পঙ্কজ পঙ্কজমালাধার নমো নেত্র পঙ্কজ পঙ্কজ পাওয়াজার নমো ভকতর চিত্ত বিত্তয়ধিষ্ঠাতা দুর্গতি তারক মোর তুমি পিতা মাতা ভগবন্ত কৃষ্ণই হস্তিনাপুৰত বহু বছৰ আছিল আৰু হস্তিনাপুৰৰ পাণ্ডৱসকলৰ সমস্ত কাৰ্য সমাপন কৰি যুধিষ্ঠিৰক ৰাজপাটত বহুৱাই ভগৱন্ত কৃষ্ণ এতিয়া দ্বাৰকাপুৰীলৈ যাব ওলাইছে। ভগৱন্ত কৃষ্ণই ইতিমধ্যে উত্তৰাৰ গৰ্ভৰ পৰা পৰীক্ষিত অশ্বস্থামাৰ সেই পঞ্চবানৰ পৰা মুক্ত কৰি কৃষ্ণ যেতিয়া যাব ওলাইছে তেতিয়া কুন্তীৰ ওচৰলৈ গৈছে, পঞ্চপাণ্ডৱ সকলৰ ওচৰলৈ গৈছে, কুন্তি সত্যৱতী দ্ৰৌপদী আদি নাৰীসকলৰ ওচৰলৈ গৈছে। গৈ ভগৱন্ত কৃষ্ণই তেওঁলোকৰ ওচৰত বিদায় খুজিছে। কুন্তীক কৈছে, কুন্তীক পেহী সম্বোধন কৰিছিল, পেহী মোক বিদায় দিয়ক, মই যাব লাগে। আৰু তেতিয়া কুন্তি কৃষ্ণৰ ফালে ৰস লাগি চাইছে আৰু চাই কুন্তীয়ে মুখৰ পৰা গদ গদ বাণী ওলাই আহিল।
তেওঁ ক'বলৈ ধৰিলে, হে বাপ, মই আপোনাক প্ৰণিপাত জনাইছোঁ, আপুনি যি পৰম ঈশ্বৰ মই আজিহে জানিলোঁ। পৰম ঈশ্বৰ তুমি জানিলোঁ সাক্ষাৎ জানিছোঁ তুমি যি পৰম ঈশ্বৰ। হে দৈৱকী নন্দন, হে নন্দ কুমাৰ, হে মুক্তি প্ৰদান কৰোতা, নমো নাভি পংকজ মালাধাৰ, নমো নেত্ৰ পংকজ পাৱজাৰ। গুৰুজনাই ভাগৱতৰ পৰাই, মূল ভাগৱতৰ পৰাই কীৰ্তনৰ প্ৰথমতে এইখিনি কথা লিখিছে। কৃষ্ণায় বাসুদেৱায় দেৱকী নন্দনায় চ নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নমো, নমো পংকজ নাভায় নমো পংকজ মালিনে, নমো পংকজ নেত্ৰায় নমস্তে পংকজত্ৰে। আৰু অৱশেষত কুন্তী দেৱীয়ে কৈছে, হে প্ৰভু, তুমি ভকতৰ চিত্ত, তুমি ভকতৰ বৃত্ত, তুমি সমস্ত দুৰ্গতিৰ পৰা, সমস্ত দুখৰ পৰাই আমাক তুমি পৰিত্ৰাণ কৰিছা। তুমি পিতৃস্বৰূপ, তুমি মাতৃস্বৰূপ। বিষবন্ধি ৰাক্ষস দুৰ্ঘোৰ বনবাস, আজি অশ্বত্থামাৰ অস্ত্ৰত যাও নাশ, নানা বিপদত পুত্ৰ সমে আশা ৰাখি, চাতকে শিশুক যেন ঢাকি থাকে পাখি। বিষবন্দী, ভীমক চলনা কৰি দীঘলাৰু পাই কৌৰৱসকলে মাৰিব ওলাইছিল, যতুগৃহত সোমাই পাণ্ডৱসকলক মাৰিব ওলাইছিল, আৰু হিড়িম্বাৰামৰ অসুৰীৰ পৰা উদ্ধাৰ কৰিলে। আৰু এই যে দুৰ্ঘোৰ বনবাসত থাকোঁতে কিমান যে যন্ত্ৰণা পাইছিলোঁ, এই সমস্ত বিপদৰ পৰা ৰক্ষা কৰিছা। আৰু সম্প্ৰতি বৰ্তমান আজি তুমি আমাক অশ্বত্থামাৰ সেই অস্ত্ৰৰ পৰাও ৰক্ষা কৰিলা। হে প্ৰভু, চৰাইবিলাকে যেনেকৈ পোৱালীকেইটা পাখি ঢাকন দি সমস্ত বিপদৰ পৰা ৰক্ষা কৰে, তুমিও আমাক সমস্ত বিপদৰ পৰা পাখি ঢাকন দি ৰক্ষা কৰিছা। কেৱলে ৰাখিলা মাত্ৰ হিত দৈৱ কি জানিল মতে স্নেহ মাতৃতয় অধিক, সেহি আপদ আমাৰ অভিমত, তোমাক দেখিবে পাও যিটো আপদ। দৈৱকী মাতৃতকৈ তুমি আমাক অধিক স্নেহ কৰা। হে প্ৰভু, যিহেতু তোমাক আমি সমস্ত বিপদতে আজিলৈকে পাই আছো, গতিকে প্ৰভু, মই আপোনাৰ শ্ৰীচৰণত এটাই প্ৰাৰ্থনা, শ্ৰী ভৈৰে ভুলে মন কৰে নানা কাম, সম্পদত তোমাৰ লৈবে নপাৰে নাম, জগতৰে আত্মা অন্তৰ্যামী মহাহৰি, নিজ ৰূপে আশা সাক্ষাৎ অৱতৰি। মানুহৰ যেতিয়া ধন সম্পদ টকা পইচা বাঢ়ে, শ্ৰী মানে হৈছে ঐশ্বৰ্য, ধন সম্পদ, তেতিয়া আমি ভগৱন্তক সঁচাকৈ পাহৰি যাওঁ। যিহেতু প্ৰভু, সম্পদত আমি তোমাক ল'বলৈ সময় নাই, সম্পদত তোমাক পাহৰি যাওঁ। গতিকে প্ৰভু, যিহেতু তোমাক সমস্ত বিপদতে আজিলৈকে পাইছোঁ, গতিকে তোমাৰ শ্ৰীচৰণত মই এটাই প্ৰাৰ্থনা, যে তুমি মোক জনমে জনমে বিপদ দি থাকা। এইটো আছিল কুন্তী দেৱীৰ প্ৰাৰ্থনা। একমাত্ৰ কুন্তী দেৱীয়ে এটাই প্ৰাৰ্থনা কৰিছে, যে তোমাক যাতে সমস্ত বিপদতেই মই পাব পাৰোঁ। গতিকে হে প্ৰভু, গতিকে তুমি মোক জনমে জনমে বিপদ দি থাকা। আৰু কুন্তীয়ে কৈছে, কেহ বোলে বংশ নিষ্ঠাৰী বা যাদৱৰ, কেহ
বলে ভূমি ভার হরি বাপ প্রতি হয় নানা হেতু যার যেন লয়ে মতি। কিন্তু প্ৰভু কোনোবাই কয় তুমি যাদৱ বংশটো বিস্তাৰ কৰাৰ কাৰণে এই জগতলৈ আহিছা, কোনোবাই কয় তুমি পাণ্ডৱসকলৰ যকৃতি বঢ়োৱাৰ কাৰণে আহিছা, কোনোবাই কয় তুমি পৃথিৱীৰ ভাৰ হৰণ কৰাৰ কাৰণে আহিছা, যাৰ যি মত সেই অনুযায়ী কয়। কোনোবাই কয় যিসকল কাম্য কৰ্ম কৰি আছে সেই মূঢ়মতীসকলক উদ্ধাৰ কৰাৰ হেতুকে আহিছা। কিন্তু তুমি ইয়ালৈ কিয় আহিলা? অনন্ত চৰিত্ৰ কথা কৰিব প্ৰচাৰ, শ্ৰৱণ কীৰ্তন কৰি তৰুক সংসাৰ। মহাজ্ঞানী গণে বোলে হেন হে যুগতি, জানো জগতকে দিবা ইবাৰ মুকুতি। অনন্ত চৰিত্ৰ কথা, তোমাৰ যে অনন্ত চৰিত্ৰ কথা, এই চৰিত্ৰ কথা প্ৰচাৰৰ হেতুকেহে তুমি আহিছা। কাৰণ এই অনন্ত চৰিত্ৰ কথা যিসকলে শ্ৰৱণ কৰিব, যিসকলে কীৰ্তন কৰিব, তেওঁলোকে সংহাৰ কৰিব পাৰিব। আৰু সেই সিদ্ধান্ত জ্ঞানীসকলৰ, জ্ঞানীসকলে সেই একেই কথা কৈছে, হে ৰাম হৈলা বিদিত আহি আপুনি ঈশ্বৰে, তোমাকে নজানি কুমতি নৰ মৰে, শুনে গাৱে স্মৰে যিটো তোমাৰ কথা আনে কৰে কীৰ্তন প্ৰশংসে যিটো তাক। যিসকলে তোমাৰ নাম শুনিব, যিসকলে তোমাৰ নাম কীৰ্তন কৰিব, যিসকলে তোমাৰ নাম স্মৰণ কৰিব, নাইবা কোনোবাই কীৰ্তন কৰিছে তেওঁক যদি কোনোবাই প্ৰশংসাও কৰে, তথাপিও তেওঁলোকে কৰিব পাৰিব। আৰু কুন্তীৰ একমাত্ৰ এটাই সিদ্ধান্ত যে প্ৰভু মাত্ৰ তোমাৰ নাম লৈ, মোৰ এটাই সিদ্ধান্ত যে তোমাৰ নাম লৈ আৰু জগতত দ্বিতীয়বাৰ কোনেও জন্ম ল'ব নালাগে। তেওঁলোকে সেই মুক্তিৰ উচ্চ শিখৰলৈ যাব পাৰিব যদি তোমাৰ নাম কীৰ্তন কৰে, যদি তোমাৰ নাম শ্ৰৱণ কৰে, নাইবা কোনোবাই তোমাৰ নাম যদি স্মৰণ কৰে, নতুবা তোমাৰ নাম গোৱাসকলক কোনোবাই যদি প্ৰশংসাও কৰে, তেওঁলোকে আৰু দুনাইয়ালৈ আহিব নালাগে। হে ৰাম তুমি এৰিলা তয়ামি মৃতক পৰাই, নগৈল যাদৱ বংশ মৰে সমুদায়, এক বুলি বাপ মই নপাৰো সম্প্ৰতি, যে নলাগে কৰা দেৱ অগতিৰ গতি। কিন্তু প্ৰভু তুমি যদি আমাৰ ইয়াৰ পৰা গুচি যোৱা, আমিতো মৃতকৰ দৰে হৈ পৰিম। আৰু যদি যাদৱ বংশসকলৰ ওচৰলৈ নোযোৱা, তেনেহ'লে তেওঁলোকেও মৃতকৰ দৰে হৈ পৰিব। গতিকে প্ৰভু সম্প্ৰতি মানে বৰ্তমান মই আপোনাক একো সিদ্ধান্ত দিব পৰা নাই। হে প্ৰভু, হে অগতিৰ গতিদান কৰোতা, তুমি যি ইচ্ছা তাকেই কৰা। ইয়াতে ভাগৱতে এটা শব্দ ক'লে, অগতিৰ গতি। আমি যে অগতি, আমি প্ৰত্যেকে অগতিত আছো, আমি গতি পোৱা নাই। যিয়ে আমাক গতি দান কৰে, কাৰণ ভগৱন্তৰ নাম যদি কোনোবাই একান্তভাৱে লৈছে, তেনেহ'লে তেওঁক অলৌকিক গতি দান কৰে। সেইকাৰণে ভাগৱতৰ দ্বিতীয় শব্দ, প্ৰথম শব্দ কৈছে ভা শব্দে কৈছে দীপ্ত উচ্চিদানন্দ, গ শব্দে কৈছে গতিদস্য অলৌকিকী, ৱ শব্দে কৈছে বৰিষ্ঠম সৰ্বশাস্ত্ৰাণম, আৰু ত শব্দে কৈছে তৰিব ভৱাৰণবে। গ শব্দে কৈছে গতিদস্য অলৌকিকী, যি ভগৱন্তে আমাক অলৌকিক গতি প্ৰদান কৰিব পাৰে। যি ভগৱন্তে অলৌকিক গতি প্ৰদান কৰে, পুতনা অলৌকিক গতি প্ৰদান কৰিছে, জৰা দিয়াৰক ভগৱন্তে অলৌকিক গতি প্ৰদান কৰিছে। আৰু সেইকাৰণে কৈছে, হে প্ৰভু তুমি অগতিৰ গতি, তোমাক অচিন্তিবে নপায়,
মতি তোমাতে থাকুক মাত্র নিরন্তরে